তামোলপুৰ জিলা ইয়ত BPFৰ আৰু BSUৰ উদ্যোগত যিটো জইনিং চেৰেমনিয়েল প্ৰগ্ৰাম এইটো খুব ভাল হৈছে। নিয়াৰ এবাউট মানে 800+ এনেকুৱা কি যুৱক যুৱতীসকলে আমাৰ দলত জইন কৰিছে। সেইখিনি কথা আৰু আমি কৈছোঁ যে আপোনালোকে আমাৰ দলত আহিছে, খুব আমি আদৰিছোঁ যে তামোলপুৰ জিলা হিচাপে আগতকৈ এতিয়া আৰু বেছি ষ্ট্ৰং হ'ব যেন লাগি আছে মই, যিহেতু বহুত যুৱক যুৱতীসকলে আমাৰ দলত জইন কৰিছে। কথা সেইটোৱে। আৰু আগন্তুক যিটো 24 এপ্ৰিল বা মে' মাহত যিটো নিৰ্বাচন হ'ব লোকসভা, ইয়াতে সকলোকে একেলগে থাকি পেলাই কাম কৰিবলৈ মই নিৰ্দেশ দিছোঁ। সেইখিনি কথা। প্ৰমোদ বৰে এটা বাক্য কৈছে সেইদিনাখনে এখন এইটো মই কোৱা কথা বা কোনোবা প্ৰমোদ বড়ো কোৱা কথাটো ৰাইজেহে বিচাৰ কৰিব। মই কৈ আছোঁ নেকি মই বহুত কাম কৰিছোঁ বুলি? প্ৰমোদে যে নিজে কৈ লৈ আছে এইটো ৰাইজে ক'ব কিয় কৈ লৈ আছে। সি 3 বছৰত কি কাম কৰিছে কৰা নাই এইটো পাব্লিকে ক'ব। কথা সেইটোৱে। এইটো ইহঁতেতো কিবা না এলায়েন্সত আছে না, ইহঁতে UPPL আৰু BJP একেলগে কাম কৰিব আগন্তুক নিৰ্বাচনৰ কাৰণে। এইটো এলায়েন্স হিচাপে ইহঁতৰ ধৰ্ম, এলায়েন্স হিচাপত থাকিব। আৰু UPPLত কেণ্ডিডেট হয় না BJPৰ কেণ্ডিডেট হয় ইহঁতৰ কথা। কিন্তু আমি BPF হিচাপে কোনো দলৰ লগত নাই, না কংগ্ৰেছ না BJP, কাৰো লগত আমি নাই এলায়েন্সত। এইটো এই ল'ৰা ছোৱালীবিলাক সৰু না ডাঙৰ মই কোৱা কথা নহয়। ইহঁতে এই প্ৰমোদ বড়োৱে আহি পেলাই সুধিলেই হ'ল, ইহঁতে ভোটাৰ অধিকাৰ হৈছে না নাই। তো মোক সুধি লাভ নাই। এইটো যোনে যোনে জইনিং কৰিছে ইহঁতক সোধক, ইহঁতে BPFক কিয় জইন কৰিছে ইহঁতক সুধিলেহে গম পাব। আৰু ইহঁতে ভোটাৰ হয় না নহয় ইহঁতক সুধিলেহে গম পাব, মই ক'লেতো নহ'ব নহয়। সেইটো কোনোবা কোৱা কথাটো মই এইবিলাক ৰিপ্লাই নিদিওঁ। মুঠতে পাব্লিকে ইয়াৰ যিটো এনচাৰ পাব্লিকে দি আছে, দি থাকিব। 24 আমাৰ দল থাকে নাথাকে এইটো পাব্লিকে বিচাৰ কৰিব। এইটো কোনোবা UG ব্ৰহ্ম ক'লে নহ'ব নহয়। কাৰো লগত মিত্ৰতা নাই আমাৰ দেই, অকলে খেলিব। আৰে এইটোতো আজিৰ কথা নহয় না। NDFBকো মাতিছে, আপচুকো মাতিছিল। আমি আপচুতো ছাপোৰ্ট কৰা নাই আমাৰ BTC চুক্তিটো, NDFB ছাপোৰ্ট কৰা নাই। এই কথাটো আমি কৈছোঁ। আমি মাতিছিলোঁ NDFBৰ ৰঞ্জন দৈমাৰীক যে আপোনালোকেও আহক একেলগে চুক্তি কৰিম, নাহিল। আপচুতো অহা নাই লেটাৰত ছাপোৰ্টো দিয়া নাই, কিন্তু বেলেগ দল সংগঠনে দিছে দেই। ইয়াত মই নাই গুণ উৎসৱ কেনেকুৱা হৈছে কোৱা নাই, সেইটো মই খবৰ লোৱা নাই। যোনে যি কৰি আছে কৰি থাকক। বৰ্জন কৰিছে কিয় বা কৰিছে সেইটোতো ছাত্ৰ ছাত্ৰীসকলক সুধিলেহে গম পাব না দেই।